বন্ধুসকল মই এতিয়া উপস্থিত আছোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত আৰু অলপ ভিতৰত ইমানো ভিতৰত নহয় গতিকে মানে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মানে সোমাবলৈ হ'লে এন্ট্ৰি দিবলৈ হ'লে তো পাৰমিশ্যন ল'ব লাগিব তো এদিন আগত বা দুদিন আগত পাৰমিশ্যন ল'ব লাগিব তাৰপিছত ভালকৈ সোমাই মেলি দেখাব পাৰিম তো এতিয়াতো পাৰমিশ্যন আমি লোৱা নাই তো সেই গতিকে অকণমান সোমাব পাৰি তো সেইখিনি দেখাই দিছোঁ আপোনালোকে এয়া দিহিং পাটকাই অলপ ষ্টাৰ্টিঙৰ জংঘলখিনি গছ গছনিখিনি আৰু চাওক বন্ধুসকল দিহিং পাটকাইক মানে একদম মানে জীৱ জন্তু চৰাই চিৰিকটিৰ পৰা আদি কৰি মানে কিমান আছে চব ইয়াত লিখা আছে তো চাওক মেমলছ আছে আপোনাৰ 40+ ৱাইল্ড বাৰ্ডছ আছে 300+ আপোনাৰ ৰেপটাইলছ আছে 40+, বাটাৰফ্লাইজ আছে 155+, ফিছেছ আছে তাৰপিছত আপোনাৰ মেজৰ ট্ৰিজ আছে আপোনাৰ অৰ্কিডছ আছে মানে বহুত কিবা কিবি আছে এতিয়া মই বৰ্তমান দিহিং পাটকাইত মানে উপস্থিত হৈ আছোঁ আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান বিনা অনুমতিত প্ৰৱেশ নিষেধ তো গতিকে অনুমতি ল'ব লাগিব তো আমিতো কোনো মানে পাৰমিশ্যন লেটাৰ আমি কোনো পাৰমিশ্যন লোৱা নাই তো সেই গতিকে মানে বাহিৰৰ পৰা মানে যিমান দেখাব পাৰোঁ আপোনালোকক দেখাম তো বন্ধুসকল আগলৈকে অসমৰ 5খন ৰাষ্ট্ৰীয় উদ্যান আছিল ৰিচেণ্টলি আৰু 2খন হৈ গ'ল ৰায়মনা আৰু দিহিং পাটকাই তো তাৰ আগলৈকে আছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান তাৰপিছত মানস ৰাষ্ট্ৰীয় উদ্যান ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান তো এতিয়া ৰিচেণ্টলি মানে ৰায়মনা আৰু ডিব্ৰু-চৈখোৱা ৰায়মনা আৰু আপোনাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হৈ গ'ল তো এতিয়া মই বৰ্তমান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ আছোঁ তো বহুতো ইউটিউবাৰ আহিলে অলপ এক্সপ্ল'ৰ কৰিলে তো অলপ ভাবিলোঁ ময়ো কৰি লওঁ তো যি পাওঁ ইয়াত মানে বিশেষকৈ অৰ্কিড আছে আৰু বাটাৰফ্লাইজ আছে আৰু বহুত ধৰণৰ জীৱ জন্তুৰ পৰা আদি কৰি বহুত কিবা কিবি আছে তো ভিতৰলৈ সোমাবলৈ হ'লে মানে একচুৱেল যোনটো দিহিং পাটকাই ষ্টেপ বহুত আছে তাত তো তাত সোমাবলৈ হ'লে তো পাৰমিশ্যন ল'ব লাগিব তো গতিকে আমি পাৰমিশ্যন লোৱা নাই গতিকে ইমান ভিতৰলৈ যাব নোৱাৰোঁ তো আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ মানে দিহিং পাটকাই প্ৰকৃতিৰ লগত জড়িত থকা মানে সকলোবোৰ বস্তু আছে মানে প্ৰাকৃতিক সম্পদ আমাৰ প্ৰাকৃতিক সম্পদ তো মানে কি ক'ম মানে মজা লাগিছে একদম জংঘলৰ ফিল লওক মানে একদম চৰাই চিৰিকটি অলপ চিঞৰি আছে শুনিব পাৰিছে আমি যিহেতু দুপৰীয়া হৈ গ'ল ৰাতিপুৱা সময়ত অহাহেঁতেন মানে ক'বই নালাগিছিল মানে মজা লাগিল হয় তো দেখিছে কিমান জংঘল চাৰিওফালে জংঘল এতিয়া মই মানে জংঘলৰ মাজতে উপস্থিত হৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিম জংঘলখন আৰু গতিকে চাই থাকক ভয়ে লাগে যাবলৈ আৰু ক'ত কেনেকৈ আৰু এইটো ফটোশ্বুটৰ কাৰণে একদম পূৰা বেষ্ট জেগা এইবোৰ দেখিছে ন ল'ৰাবোৰ আহিছে পৰ্যটক আহি ফটোশ্বুট কৰিছে তো মানে ফটোশ্বুটৰ কাৰণে একদম মজা মানে তো ইয়াত আহি ফটোশ্বুটো কৰিব পাৰে আৰু যোনবোৰ মানে প্ৰকৃতি প্ৰেমী সিহঁতি আহিব পাৰে তো বন্ধুসকল এইবোৰ মানে পূৰা জংঘল ঠিক আছে গোটেইখিনি আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানেই হয় আৰু গতিকে আমিতো সোমাবলৈ পৰা নাই যিহেতু পাৰমিশ্যনটো ল'ব লাগিব সেই গতিকেতো সোমাবলৈ পৰা নাই তো বাহিৰৰ পৰাই এনেকৈ দেখাইছোঁ আৰু মেইন আমি ভিতৰলৈ যোৱাই নাই অকণমান সোমাইছোঁ আৰু বাছ ইমানেই তো চাওকচোন কি মজা লাগিছে তো ৰাতিপুৱা সময়ত আহি মানে একদম ফিল লওক আৰু প্ৰকৃতিৰ ফিল লওক আৰু গছবোৰ দেখিছেনে চব চিধা গছ এইবোৰ চাওক চিধা গছবোৰ সকলোবোৰ গছ চিধা আৰু ভিতৰলৈতো আছেই চাগে বন্ধুসকল আমি এতিয়া যাম নিমখ পুং মানে য'ত হাতীয়ে পানী খায় গতিকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকক দেখাম এতিয়া যোনজন থাকে মানে ৰখীয়া তো তেওঁ নাই তো পাৰমিশ্যনখন দেখাই মেলি এই ভিতৰৰ ফালে যাব লাগিব আৰু দিহিং পাটকাই মানে এই ভিতৰৰ ফালে তো আমি এই ছাইডৰ ফালেদি সোমাইছিলোঁ ছাইডৰ ফালেদি সোমাইছিলোঁ আমি তো এতিয়াতো ভিতৰৰ ফালেতো যাব নোৱাৰোঁ কাৰণ এতিয়া আমি কোনো নাই সেই গতিকে যাব পাৰোঁ কিন্তু নাযাওঁ কাৰণ ৰুল ৰেগুলেশ্যনটো মানি চলাটো ভাল কাৰণ ডেঞ্জাৰাছ জেগা হয় এইবোৰ তো এইফালৰ পৰা ৰাস্তা আছে ৰাস্তাটোৰ ফালে আহি মানে এই দিহিং পাটকাই তো এই আৰু দিহিং পাটকাই তো ভিতৰত সোমাই দেখাব নোৱাৰিলোঁ গতিকে আপোনালোকক দেখাম এতিয়া আমি হাতীয়ে পানী খোৱা এটা পুখুৰী গতিকে চাই থাকক এতিয়া আমি গৈ আছোঁ নিমখ পুং য'ত হাতীয়ে পানী খায় গতিকে চাই থাকক
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আমি বাহিৰত আছোঁ তো ভিতৰলৈতো সোমাব নোৱাৰিলোঁ তো বাহিৰৰ পৰা দেখাই দিছোঁ চাওকচোন কিমান ডাঙৰ জংঘলটো মানে অসমত এতিয়া 7খন নেশ্যনেল পাৰ্ক হৈ গ'ল আৰু টোটেল তো এয়া আৰু দিহিং পাটকাই তো বন্ধুসকল ইয়াত মানে হাতীবোৰ আহি ইয়াত পানী খায় তো এইখন ইয়াত হাতীবোৰ আহি ইয়াত পানী খায় বেছি হাতী ক'বলৈ নাপায় হাতী সঁচাকৈ আহি যাব সেই গতিকে নকওঁ হাতী তো এইয়া আৰু দেখিছেনে তো এইফালৰ পৰা আহে হাতীবোৰ আহি পিনে ইয়াত পানী খায় তো এইটো দিহিং পাটকাই মাজত একদম মজা লাগিছে মানে আৰু অকণ ভিতৰলৈ যাব পাৰি খালি নাযাম ভয় লাগিছে বন্ধুসকল যিমান দেখাব পাৰিম বুলি ভাবিছিলোঁ সিমান দেখাব নোৱাৰিলোঁ গতিকে পাৰ্মিশ্যন ল'ব লাগিব তো ভিতৰলৈ সোমাব লাগিব তো যিমান পাৰোঁ আৰু দেখাই লওঁ আৰু এতিয়া আমি বিদায় লওঁ ন ভিডিঅ'টো এইটোৱে নিমখ পোং গতিকে এতিয়া যামগৈ আৰু তো বন্ধুসকল দিহিং পাটকাইৰ পৰা আমি ভিডিঅ'টো সমাপ্ত কৰিছোঁ গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ গতিকে টাটা বাই বাই বন্ধুসকল এয়া হৈ গ'ল নগাঘাট তো এইবোৰ চাওক পাহাৰ তো সীতাকুণ্ডটো মানে এইফালে আছে নদী যাব পাৰিব এইফালে যাব পাৰিব তো এইফালে সীতাকুণ্ড আছে তো আমি এতিয়া বৰ্তমান দিহিং পাটকাই এইফালৰ পৰা আহিলোঁ তো এয়াই আৰু তো মানে প্ৰাকৃতিক সৌন্দৰ্য মানে প্ৰকৃতিৰ মজা ল'ব পাৰি মানে ইয়াত বহি মজা লাগিছে একদম গছ গছনিৰ পৰা একদম বতাহ দি আছে তো ইয়াত বহি মানে শান্তি মানে বেলেগ লাগিব তো এয়া আৰু গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই